আমাৰ আজি বঙাইগাঁও জিলাৰ অন্তৰ্গত যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত চিৰাং জিলাৰ নেতৃত্বত, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চিৰাং জিলাৰ নেতৃত্বত এখনি মানে অফিচ বিয়াৰৰ আজি প্ৰগ্ৰাম চলি আছে। আৰু এই অফিচ বিয়াৰত আমি যিমানবোৰ চিৰাঙত কমিটি হৈছে, এই কমিটিবিলাকৰ কৰণীয় কাম কি আছে আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কি কৰিবলৈ গৈছে, একদম ৰিয়েল কথাখিনি আমি আমাৰ অফিচ বিয়াৰৰ মানুহবিলাকৰ লগত আলোচনা কৰা হৈছে যে আজিৰ তাৰিখত মেচিন আগবাঢ়ি গৈ আছে। এডুকেটেড পাৰ্চনৰ ল'ৰা ছোৱালীৰ কামবিলাক কম্পিউটাৰে কৰি আছে আৰু লেবাৰ শ্ৰেণীৰ মানুহ কামবিলাক কমপ্লিটলি JCB ডাম্পাৰ বুলডোজাৰে লৈ গৈ আছে। তে আজিৰ তাৰিখত আমি কি কৈ আছোঁ, আমাৰ যিটো মৌলিক অধিকাৰ হিচাপে আমাক অন্ন বস্ত্ৰ বাসস্থানৰ নামত বিভিন্ন আঁচনি তৈয়াৰ কৰিছে, কিন্তু তাৰ দ্বাৰা আমাৰ মানুহ ডেভেলপ নহয়। ইয়াৰ কাৰণে আমি কৈছোঁ যে আমাৰ যিটো অৰ্থনৈতিক স্বাধীনতা, যিটো মহাত্মা গান্ধীৰ সপোন, এই সপোনটো পূৰণ কৰাৰ কাৰণে আমি গ্ৰাছ ৰুটত মানুহবিলাকক ষ্ট্ৰং কৰি আছোঁ, এৱাৰনেছ কৰি আছোঁ। আৰু এই এৱাৰনেছৰ জৰিয়তে আমি মেছেজ দিবলৈ গৈ আছোঁ, অনাগত দিনত আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আমি ভোটাৰশ্বিপ হিচাপে মান্থলি ভাত্তা দিয়াৰ কাৰণে যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ সকলোকে আমি অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি আহিবৰ কাৰণে আমি কথা ক'লোঁ। বৰ্তমান চৰকাৰটো কি হৈছে আপোনালোকে জানে, মিডিয়াৰ মানুহ আপোনালোকে বেছি জানে আমাতকৈ। আজিৰ মুখ্যমন্ত্ৰী এজনে প্ৰতিটো মিটিঙত এনাউন্স কৰে 10টা কিবা 10টা প্ৰগ্ৰাম কৰিম, ছেটেলমেণ্ট কৰিম। অলৰেডি 270টা আঁচনি আছে ভাৰতবৰ্ষত। 270টা আঁচনি আজি তাৰিখলৈকে ছেটিছফাই নহয়, পাব্লিক ছেটিছফাই নহয়। আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে এটা মিটিঙত ক'ব 10টা মই ঘোষণা কৰিছোঁ। আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈ আছোঁ যে তেখেতে এজন ঘোষক মুখ্যমন্ত্ৰী, বেলেগ কামৰ মুখ্যমন্ত্ৰী নহয়। আজি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি আছে। এই ৰাজনীতিকটো একদম সাংঘাতিক বেয়া ধৰণৰ লৈ গৈ আছে, কিয়নো আজি মুছলমানক খেদিব লাগে, মুছলমানৰ ওপৰত আজি আকৌ মিয়া মিউজিয়ামৰ নামত এটা ৰাজনীতি চলিছে। এইটোতো নিজে বনোৱা, এইটো বিজেপিৰ এজেণ্টেই মুছলমান মানুহবিলাকে উচতনি দি তেওঁ মিয়া মিউজিয়াম তৈয়াৰ কৰাই 24ৰ টাৰ্গেট সিহঁতক নিৰ্বাচনৰ ৰণকৌশল। 24ত কেনেকৈ জয় হ'ব পাৰি, এই আসনটোক লৈয়ে তেওঁলোকে ৰাজনীতি কৰি থাকে। তেওঁলোকৰ আজি চাওক, এই ভকত আছিলে RSSৰ প্ৰধান, এই মছজিদত যাই আছে, কিয় গৈ আছে? সেইদিনাখনলৈকে মুছলমানক গালি পাৰি আছিল, এতিয়া মছজিদত কিয় যাই আছে? তাৰমানে মুছলমান মানুহখিনিৰ ভোটটো কেনেকৈ আদায় কৰিব পাৰে, সেইটোৱে ৰাজনীতিক তেওঁলোকৰ। আপোনালোকৰ দাবী কি আছিলে? ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ দাবী হৈছে কি, GDPৰ 50% আমাক ভোটাৰসকলক ডাইৰেক্ট একাউণ্টছে দিব লাগে। আজিৰ তাৰিখত 16,000 বুলি কৈ আছে, 16,000ৰ 8,000 ডাইৰেক্ট ভোটাৰসকলৰ হাতে দিয়ক। আঁচনি আমাক নালাগে। এতিয়া আঁচনিৰ দ্বাৰা আজি 75 বছৰ হৈ গ'ল ভাৰতবৰ্ষ স্বাধীন হোৱা, কোনো ডেভেলপ হোৱা নাই। কেইজনমান চামচাগিৰি, কেইজনমান দালালৰ লাভ হৈছে, বাকী জনতাৰ একো নাই। নেতাবিলাকৰ পেঞ্চন বাঢ়ি আছে, চাকৰিয়ালৰ পেঞ্চন বাঢ়ি আছে, ভোটাৰৰ সদায় টেনশ্যন বাঢ়ি আছে। এই ভোটাৰৰ টেনশ্যনটো সমাপ্ত কৰাৰ কাৰণে ভোটাৰশ্বিপ হিচাপে আইন এটা তৈয়াৰ কৰিব লাগে, যিটো নেকি 32খন দেশত মানুহে এতিয়া পইচা পাই আছে, মান্থলি পইচা পাই আছে। ঠিক আছে। যি হৈছে চিৰাং জিলা সমিতিৰ পদাধিকাৰী সন্মিলন। তো বিশ্বশৰ্মাৰ যিটো বিশ্বশৰ্মাৰ আদৰ্শ আৰু বৰ্তমান তাৰিখত চলি থকা গণতন্ত্ৰৰ পৰিভাষাটো এতিয়া সলনি হ'ব বুলি গৈ আছে। মাত্ৰ আমাক ৰাজনৈতিক গণতন্ত্ৰ নালাগে, আমাক আৰ্থিক গণতন্ত্ৰ লাগে। এটা কথা আপোনালোকে জানে যে যিটো গণতন্ত্ৰত অৰ্থ এড নহয়, সেই গণতন্ত্ৰৰ মূল্য নাই বুলি কৈছে। কিন্তু আজি বছৰ ধৰি আজিৰ নেতাবিলাকে মাত্ৰ ৰাজনৈতিক গণতন্ত্ৰকে গণতন্ত্ৰ বুলি জনসাধাৰণক পতিয়ন নিয়াই আছিলে। গতিকে সেই পতিয়ন শেষ হ'বলৈ গৈ আছে আৰু আৰ্থিক গণতন্ত্ৰৰ ভিত্তিত যে এই দেশৰ জনসাধাৰণে আৰ্থিক মুনাফা আৰু আৰ্থিক স্বতন্ত্ৰতা আনি পেলাই মানৱ জীৱন যাতে গঢ়িব পাৰে আৰু সুস্থিৰ এটা গণতান্ত্ৰিক ব্যৱস্থা আৰু সকলো জাতি জনগোষ্ঠী সমিলমিলে জীয়াই থাকিব পৰা এটা ব্যৱস্থা যাতে হয়, সেইকাৰণে এই কথাখিনি ইয়াত আলোচনা কৰা হৈছে। আপোনালোকৰ যে দাবী আছিলে মান্থলি 6,000 না 8,000 কিমান পাব লাগে, আপোনালোকে দাবী কৰি আছে, এইটো কেতিয়া পাব হৈ আছে? এই কথাটো ইয়াৰ ওপৰত ভিত্তি কৰে। এতিয়া নেতাই আমাক জাতি আন্দোলন শিকালে, মাটি আন্দোলন শিকালে, ভাষা আন্দোলন শিকালে, কিন্তু অৰ্থ আন্দোলন নিশিকালে। যেতিয়া অৰ্থ আন্দোলন শিকোৱা নাই, এতিয়া আপোনালোকেও সুধিছে আপোনাৰ মান্থলি দাবী কৰা, এইটো দাবী নহয়, একচুৱেলি এইটো আমাৰ জন্মস্বত্বৰ প্ৰাপ্য হয়। তো আপোনালোকেও ক'লে দাবী বুলি, গতিকে সেইখিনি যেতিয়া মানুহে সম্পূৰ্ণকৈ যেতিয়া বুজি পাব, তেতিয়াই পাব।
আৰু এই MP ইলেকশ্যন আহি আছে MP ইলেকশ্যন আহি আছে মহাৰণ হ'ব সেই মহাৰণত জনসাধাৰণে যাক কি দিয়ে সমৰ্থন দিয়ে তাৰ ওপৰত ভিত্তি কৰিব আৰু আমাৰ যিটো বিচাৰধাৰা ৰাখিবৰ কাৰণে আমি যুদ্ধত অৱতীৰ্ণ হ'ম আৰু জনসাধাৰণে এনেকুৱা এজন ৰাজনৈতিক বন্ধু যিদিনাখন বিচাৰিব সেইদিনাখন বন্ধুৱে হেল্প কৰিব আৰু অৰ্থনৈতিক স্বাধীনতা হ'ব আৰু এটা সমৃদ্ধিৰ ভাৰত সৃষ্টি হ'ব